हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। आशा কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ৰাতিপুৱা কামখিনি কৰি হোৱাৰ পিছত দুপৰীয়া ভাত সাজ বনাবলৈ গৈছোঁ আৰু এতিয়া কি বনাওঁ আপোনালোকক তাকে দেখাম। আজি কোনো ৰেচিপি নিদিওঁ, দুপৰীয়া সাজত কি বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আগতে মোৰ চেনেলটোৰ নাম চাহিনাজ কিটচেন আছিলে, এতিয়া চাহিনাজ কিটচেন এণ্ড ব্লগ কৰি দিলোঁ আৰু আজিৰ পৰা সেইখিনি ষ্টাৰ্ট কৰি দিছোঁ আৰু মাজে মাজে ব্লগ দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'বোৰ মোৰ চাই যাব। আৰু ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আলু দুটা কাটি পেলাই মই দাইলতে দি দিম টুকুৰা টুকুৰকৈ। আলুটো সিজিয়ে গ'ল, নমাই দিম। এয়া বেচনৰ পকৰি কেইটামান বনাইছোঁ। এয়া আমাৰ বুবু আৰু কুলাই মোক পাকঘৰত ভাত বনাই থাকোঁতে সদায় লগত থাকে। এইকেইটা মোৰ সহায়িকা। এইকেইটা মই ভাত বনাই থাকোঁতে সদায় মোৰ লগতে থাকে পাকঘৰত, তো ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আলু সনা কৰিবৰ কাৰণে মই বইল কৰা আলুকেইডোখৰ অকণ ফ্ৰাই কৰি লৈছোঁ, কাৰণ ফ্ৰাই কৰি ল'লে মই ভাল পাওঁ। ডাইৰেক্ট বইল কৰি পেলাই সনা কৰিলে মই ভাল নালাগে, সেইটো কাৰণে মই অলপ ফ্ৰাই কৰি লৈছোঁ। এতিয়া সেই একেখিনি তেলতে মই পাপৰ ফ্ৰাই কৰি লৈছোঁ। আলু আৰু পাপৰ ফ্ৰাই কৰা তেলখিনিতে মই দাইলত তেল মাৰি দিলোঁ। মই ভাবিবই নহ'লে ক'লা হৈ আছিলে আৰু দাইলখিনিও অকণমান ক'লা হৈ গ'ল। একো নাই, ঘৰতে খাম, হয় নহয়। এতিয়া আমাৰ থালিখন ৰেডি কৰি লৈছোঁ আৰু আপোনালোকে জনাব যে কেনেকুৱা লাগিছে।
অথনি ভিডিঅ'টো শেষ কৰা নহ'লে ভাবিলোঁ শেষ কৰি দিওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তো প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু শেষত কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো কেনে লাগিলে। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু নতুন এটা ভিডিঅ' সৈতে আপোনালোকৰ আগত পুনৰ আহিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ।